अर्जुन कुमार उपाध्याय भारतीय जनता पार्टी सुबेदार मंडलर किसान मोर्चार दायित्वत आছিলো। आज সেই দায়িত্বৰ পৰা মই আঁতৰি বহা প্ৰায় আজি এবছৰ হলে আৰু কিন্তু সেই দায়িত্বত দ্বিতীয় ব্যক্তি কোনোবাক সিহঁতে ৰখিব পৰা নাই, এতিয়ালৈ ৰাখিব পৰা নাই, সেইটো মই জানো। মই বিপিএফত কিয় আহিলো ফাৰ্ষ্টত মই ক'বলৈ গ'লে ধীৰাজ দাৰ যিটো সামাজিক এটা দায়বদ্ধতা আৰু সৎ ব্যৱহাৰ, জিতাৰ আগতে টিকেট পোৱাৰ আগতে সমাজৰ ভিতৰত সোমাই যেনেকে সমাজৰ ব্যক্তিৰ লগত মিলি সমাজে বিচৰা কাম কৰা দৃষ্টান্ত উদাহৰণ আমি পাইছো। সেই এনেকুৱা ব্যক্তিৰ লগত যদি আমি লগ নিদিওঁ তেনেহ'লে অনাগত দিনত আৰু আমি জিকি যোৱাৰ পিছত সেইজন ব্যক্তিক আমি লগ পাম নে নাপাম আমি নাজানো। যিজন ব্যক্তি আমাৰ সমাজৰ লগত আছে, কাম কৰি আছে, সেইজন ব্যক্তিক আমি সমাজ হিচাপে সমৰ্থন কৰিম বুলি মই এই ধাৰণাৰে সমাজক আগত ৰাখি আৰু ধীৰাজ দাৰ পৰা অনাগত দিনত তেখেতক জিকাই দিয়াৰ পিছত তেখেতক এটা বিটিচিৰ এটা বিভাগীয় দায়িত্ব যেতিয়া তেখেতে পাব, এম পাব, সেই এম পোৱাৰ পিছত আমি বিভিন্ন আশা বান্ধি মনত আশা বান্ধি তেখেতক সমৰ্থন কৰিবলৈ আমি আহিছো। তাৰ মাজত আছে এটা শিক্ষিত যুৱক যুৱতীসকলক যাতে ধীৰাজ ছাৰে যাতে কৰ্মসংস্থাপন কৰি দিব পাৰে বিটিচি চৰকাৰৰ জৰিয়তে, সেইটো আমাৰ আশা এটা। আৰু দ্বিতীয়তে আমি এইটো কাৰণে আহিছো, ধীৰাজক আমি আগতেও কৈছো যে আমাৰ ৭৬ নং মডেল ICDS চেণ্টাৰ বনাই দিব লাগিব। ২২২ নং বাটবাৰীত প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয় 1946 চনত স্থাপিত হৈছিল ভাৰত স্বাধীন হোৱাৰ পূৰ্বত, সেই বিদ্যালয় এতিয়া যি অৱস্থাত আছে, এটা বিয়া অৱস্থাত আছে, সেইখন মডেল স্কুল হিচাপে তেখেতে গ্ৰেণ্ট দিব পাৰে, এইটো আশা ৰাখিছো। দ্বিতীয়তে আমাৰ সমাজৰ ভিতৰত থকা অসুবিধাবিলাক সমস্যাবিলাক তেখেতক আমি পৰৱৰ্তী সময়ত জনাই আহিছো। নিশ্চয় তেখেতৰ কাৰ্যকালত এইবিলাক সকলো সমস্যা তেখেতে পৰ্যায়ক্ৰমে সমাধান কৰি যাব, এইটো দৃঢ় বিশ্বাস অন্তৰত ৰাখি আজি আমি তেখেতৰ লগত হাত মিলাবলৈ আহিছো। ধন্যবাদ। आज 17 नङ सबाइझार समष्टिमा बिजनी जिल्ला गोर्खा जातीय पोफको नेतृत्वमा 150 जना भन्दा पनि धेरै बीपीएफ दलमा आज गोर्खाहरूको धेरै ज्येष्ठ नेताहरू आज बीपीएफ दलमा जोइन गर्नुभयो र सबाइझार समष्टिमा आज अरू विभिन्न राजनीतिक दलबाट आज माननीय श्रीजुत हाग्रामा महिलारीज्यूको नेतृत्वाधीन बीपीएफ दलमा आज आएर आजको यस बाताबारीको सभामा बीपीएफ दलको गोर्खा कम्युनिटी सेल बिजनी जिल्लाद्वारा आयोजित गरेको यो सभामा हामीले उहाँहरूलाई वेलकम गर्यौं र आगन्तुक दिनमा 2025 को सेप्टेम्बर महिनामा जुन हाग्रामा महिलारी सरको नेतृत्वाधीन जुन बीपीएफ को सरकार हुँदैछ र त्यो सरकारलाई पूर्ण समर्थन दिँदै आज एन्टायर बीटीसीमा बस्ने सम्पूर्ण गोर्खाहरू आज बीपीएफ दलमुखी भइसकेको छ र यति खाटाङ भयो 99% गोर्खाहरू आज आउँदो 2025 को जुन काउन्सिल निर्वाचनमा फेरि होलोको चिन्हमा गोर्खाहरूले भोट दिनेछ र हामी यही नै भन्नु चाहन्छौँ। बीटीसीमा केवल हाग्रामा महिलारीज्यूको मुख मात्रै बीटीसीको नेतृत्वको हिसाबमा यहाँ उहाँलाई सुहाउँछ। आसाममा असमको मुख्यमन्त्री हिमन्त विश्व शर्मालाई सुहाउँछ भने दिल्लीमा माननीय भारतको प्रधानमन्त्री नरेन्द्र मोदीले सुहाउँछ भने बीटीसी अथवा बीटीआरमा केवल माननीय श्रीजुत हाग्रामा महिलारीले मात्रै सुहाउँछ र यो प्रमाण आउँदो 2025 को सेप्टेम्बर महिनाको निर्वाचनमा गोर्खाहरूले प्रमाणित गर्नेछ। धन्यवाद।